Hello everyone and welcome back to my channel. So guys, প্ৰথমতে মই আপোনালোক সকলোকে সৰি কৈছো কাৰণ মই ভিডিও বহুত লেট কে দিও আজিকালি বহুত কাৰণ আছে মই আপোনালোকক অতি সোনকালে জনাম বাৰু সো আজি ভিডিওটোলৈ আগবাঢ়ো আহক আপোনালোকৰ সকলোৰে মৰমৰ অভিনেত্ৰী তথা গায়িকা দীপলিনা ডেকা পুনৰ হুমাই পৰিছে এক বিতৰ্কৰ মাজত বহুতেই কৈছে এই কেইদিন দীপলিনা ডেকাৰ দিনেই বেয়া চলিছে আৰু আন কিছুমানে কৈছে দীপলিনা ডেকাই এই সকলোবিলাক জানি বুজি কৰে তেওঁ মিম মেটেৰিয়েল হৈ পৰিছে গতিকে প্ৰকৃত সত্যটোনো কি কিহৰ বাবে দীপলিনা ডেকা পুনৰ বিতৰ্কৰ মাজত হুমাই পৰিছে এই সকলোবিলাক জানিবলৈ আপোনালোকে ভিডিওটি শেষলৈকে চাই থাকিব আসলতে চক্ৰপাণী পৰাশৰৰ বাৰ্তালাপ অনুষ্ঠানত দীপলিনা ডেকাক তেওঁ কি খাই ভাল পায় বুলি সোধা হৈছিল আৰু তাৰ উত্তৰত দীপলিনা ডেকাই মই নিৰামিষ বুজি খাই ভাল পাওঁ কিন্তু চিকেন দিলেও খাই দিওঁ বুলি কৈছিল সো তেওঁ প্ৰকৃততে কি কৈছিল গোটেই সত্যটো মই আপোনালোকক সেই ভিডিও ক্লিপ এটা দেখাই দিছো চাই লওক আগতে মই নিৰামিষ ভুজি মানে চিকেন খাও কিন্তু নিৰামিষ খালে মই যেটো সুখ পাওঁ নহয় আৰু কি জানা চক্ৰপাণী ক্লিয়াৰ অৱস্থাটো তুমি নিৰামিষ ভুজি চিকেনটো খোৱা এটা মই টেকনিক্যালি ভুল হল কিন্তু মানে চিকেনটো দিলে খাই দিওঁ কিন্তু মই যেটো সুখ পাওঁ নিৰামিষত সেই সুখটো মই বুজাব নোৱাৰো তাৰ মানে আৰু এই ভিডিও ক্লিপটোক লৈ বৰ্তমান দীপলিনা ডেকাক সোশ্যাল মিডিয়াত ট্ৰল কৰি থকা হৈছে আসলতে তেওঁ কোৱা কথাষাৰ অলপ ভুল হ'ল তেওঁ কৈছিল যে মই নিৰামিষ ভুজি হয় কিন্তু চিকেন দিলেও মই খাই দিওঁ আসলতে তেওঁ কথা কওঁতে অকণমান খেলিমেলি কৰিলে সো তাৰ বাবে তেওঁক বহুতেই সমালোচনা কৰি আছে আপোনালোকে বাৰু এই বিষয়ে কি ভাবে আপোনালোকৰ মতামতসমূহ মোক কমেন্ট কৰি জনাবচোন লগতে আপোনালোকক জনাই থওঁ যে আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকে সোশ্যাল মিডিয়া ৰিলেটেড আৰু অসমৰ ইউটিউবাৰ সকলৰ ৰিলেটেড আপডেটসমূহ পাই থাকিব সো চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আজিৰ ভিডিওটো ভাল পালে তেনেহলে এটা লাইকও কৰি থৈ যাব থ্যাংক ইউ